আচলতে এতিয়া বোধ হৈছে যে মই বৰ ভাগ্যৱান লোক। জুবিন গাৰ্গৰ দৰে এজন বিশ্ববৰেণ্য শিল্পীক শিক্ষক হোৱাৰ পঢ়াত দেখাত এনেই আপুনি ক'ব নোৱাৰে যে ই বৰ ষ্টুডিয়াছ ষ্টুডেণ্ট, এনেকৈ ক'ব নোৱাৰে। বৰ ষ্টুডিয়াছ ল'ৰাবিলাক যেনেকুৱা এটা মুডত থাকে তেনেকুৱাকৈ নাথাকে, জলি মুডত থাকে, আনন্দ মুডত থাকে। ধৰিব নোৱাৰি যে তেওঁ ইমান চোকা। জানমণি বোলা ছোৱালীজনী আছিল, ৰেজিষ্টাৰত বোধ কৰোঁ জুবিন গাৰ্গৰ পিছতে তেওঁৰ নামটো আছে, জানমণি গগৈ। তেওঁ অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক হেৰুৱাই আমাৰ ৰাজ্যবাসী শোকাহত হৈ থকা এই মুহূৰ্তত আমি সাক্ষাৎ কৰিছোঁ আমাৰ মহান শিল্পীগৰাকীৰ এগৰাকী শিক্ষাগুৰু সতীশ চন্দ্ৰ শৰ্মাদেৱক। তেখেতে দীৰ্ঘকাল জুবিন গাৰ্গক শিক্ষা দিছিলে, শিক্ষাদান কৰিছিলে, আৰু সেই সময়ত ছাত্ৰ অৱস্থাত জুবিন গাৰ্গৰ প্ৰতি শিক্ষক সমাজৰ কেনে ধাৰণা আছিলে বা জুবিন গাৰ্গ ডাঙৰীয়াৰ আমাৰ এই মহান শিল্পীগৰাকীয়ে কেনেদৰে শিক্ষা গ্ৰহণ কৰিছিলে সেই বিষয়ে আমি অৱগত হ'বৰ বাবে প্ৰচেষ্টা চলাম। আমি সতীশ চন্দ্ৰ শৰ্মা ছাৰৰ ওচৰলৈ গৈছোঁ। তেখেত তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী শিক্ষক আছিল আৰু নৱম দশম এই দুয়োটা শ্ৰেণীত তেখেতে শিক্ষাদান কৰিছিলে আমাৰ মৰমৰ জুবিন গাৰ্গ এই শিল্পীগৰাকীক। হয়, নমস্কাৰ। অনুভৱ অকণমান কয়। মই আচলতে এতিয়া বোধ হৈছে যে মই বৰ ভাগ্যৱান লোক, কিয়নো জুবিন গাৰ্গৰ দৰে এজন বিশ্ববৰেণ্য শিল্পীক শিক্ষক হোৱাৰ এটা সৌভাগ্য ঘটিছিল। মই তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 1977 চনত মই শিক্ষক হিচাপে তাত যোগদান কৰিছিলোঁ, উচ্চতৰ মাধ্যমিক শাখাৰ সংস্কৃতৰ বিষয় শিক্ষক হিচাপে। জুবিন গাৰ্গ তাৰ অসম আন্দোলন হোৱাৰ পিছত 1986 চনত তেওঁৰ দেউতাক তামোলপুৰত মোহিনী মোহন বৰঠাকুৰ দেউতাক, এতিয়া কপিল বৰঠাকুৰ নামে জনাজাত তেওঁ। হয়, তেওঁ তাত SDC আছিল আৰু সেই সূত্ৰে তেওঁ পৰিয়াল তালৈ নি জুবিনক তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 8ম শ্ৰেণীত নাম লগাই দিছিল আৰু সেই 3টা বছৰ তেওঁ তাতে পঢ়িছিল আৰু মই সেই বিদ্যালয়তে শিক্ষকতা কৰিছিলোঁ। উচ্চতৰ মাধ্যমিক শাখাৰ শিক্ষক হ'লেও আমি তলৰ শ্ৰেণীটো আমি ক্লাছ কৰিছিলোঁ, এইবিলাকত ক্লাছ কৰিছিলোঁ নৱম দশমত। সেই সূত্ৰে জুবিনো আমাৰ ছাত্ৰ হৈ পৰিল। ছাত্ৰ অৱস্থাত জুবিন তেতিয়াই ল'ৰাটোৰ গাত এটা সম্ভাৱনা দেখা গৈছিল, কাৰণ যি মূলা বাঢ়িব সিটো দুপাততেই চিন, গতিকে সেই দুপতীয়াতেই চিন দেখুৱাইছে। পঢ়াত দেখাত এনেই আপুনি ক'ব নোৱাৰে যে ই বৰ ষ্টুডিয়াছ ষ্টুডেণ্ট, এনেকৈ ক'ব নোৱাৰে। আপুনি দেখুৱা সাধাৰণভাৱে থাকে, সাধাৰণ মানে কোনো নাই যে বৰ ষ্টুডিয়াছ ল'ৰাবিলাক যেনেকুৱা এটা মুডত থাকে তেনেকুৱাকৈ নাথাকে, জলি মুডত থাকে, আনন্দ মুডত থাকে। আৰু তাতে পঢ়া শুনাত চোকা আছিল। সি প্ৰথম শ্ৰেণীত প্ৰথম বিভাগত পাছ কৰিছে, হাইস্কুল শিক্ষান্ত পৰীক্ষাটো, লেটাৰো পাইছে, এখন নে দুখন লেটাৰো পাইছে, মই ছাবজেক্টটো মনত নাই। আৰু তেওঁ ধৰিব নোৱাৰি যে তেওঁ ইমান চোকা, মানে এপিয়াৰেঞ্চেদি ক'ব নোৱাৰে আপুনি, ধাৰণা কৰিব নোৱাৰি। মানে নদীবিলাকৰ যে তলত সোঁত থাকে, ওপৰখনত হৈ থাকে, ঠিক তেনেকুৱা এটা। গতিকে এই স্কুলৰ যিবিলাক ফাংচন এইবিলাকত সকলোতে যোগদান কৰে। সি আনে গান গালেও তবলা বজায়, এইবিলাক কৰি গোটেই স্কুলখনতে সকলো ছাত্ৰৰ শিক্ষকৰ প্ৰিয় হৈ পৰিছিল, জনপ্ৰিয় হৈ পৰিছিল। ছাৰক মই এইখিনিতে আৰু এটা কথা সুধোঁ।
আপুনি শিক্ষা দান কৰি থকা সেই সময়ত, সেই বিদ্যালয়ত অধ্যয়নৰত সময়ত জুবিন গাৰ্গে কেনেধৰণে সংগীত সাধনা কৰিছিলে, আপুনি কিবা তাৰ বিষয়ে? সংগীত সাধনা তাতে দেউতাকে তেওঁক মই জনাত এজন ঘৰুৱা সংগীত শিক্ষকো ৰাখি দিছিলে তাতে। শিক্ষকজনৰ নাম মই পাহৰিছোঁ, কিবা মহন্ত আছিলে আমাৰ। তেওঁক সংগীত শিক্ষক কৰি ৰাখি দিছিলে। আৰু তাতে ঘৰত এইটো হেৰি কৰিছিলে, মানে চৰ্চা কৰি আছিলে, অনুশীলন কৰিছিলে। আৰু তাৰ প্ৰকাশটোতো স্কুলৰ ফাংচনবিলাকত হৈছিলে। তাত গান গাইছিলে, তেওঁ তবলা বজাইছিলে, গোটেইবিলাক কৰিছিলে। গতিকে তেতিয়াই সম্ভাৱনাটো আমি দেখিছোঁ যে ই এদিন ভাল গায়ক হ'ব বা ভাল শিল্পী এটা হ'ব, সম্ভাৱনাটো আমি কিন্তু দেখিছিলোঁ দেই। আপোনালোকৰ নিশ্চয় আশীৰ্বাদ আছিলে জুবিন গাৰ্গৰ প্ৰতি। ছাৰৰ পৰা মই এই কথা জানিব বিচাৰিছোঁ যে তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এগৰাকী ছাত্ৰী আছিল, যিগৰাকী জুবিন গাৰ্গৰ সহপাঠী জোনমণি। ছাৰৰ অকণমান মনত পৰে নেকি? হয়, জোনমণি গগৈ, তেওঁ জুবিনৰ সহপাঠী। আৰু খুব সম্ভৱ ৰেজিষ্টাৰ বুকত তেওঁৰ নামটো জুবিনৰ ঠিক নেক্সটতে আছে, পিছতে, এনেকুৱা এটা মনত পৰে। এই ভাল ছোৱালী, দেখিবলৈও বেয়া নহয়, দেখনীয়াৰ, আৰু শান্ত শিষ্ট, লাজকুৰীয়া ছোৱালী। পঢ়া শুনাটো বেয়া নহয়। খুব সম্ভৱ তেওঁ 2য় বিভাগত হাইস্কুল শিক্ষান্ত পাছ কৰিছে। ভাল ছোৱালী। সহপাঠীসকলৰ লগত জুবিন গাৰ্গ ডাঙৰীয়াৰ মিলা প্ৰীতি সকলো অটুট আছিল? আছিল। তাক কোনো বেয়া নাপায়, সকলো দেখাতো ধুনীয়া ল'ৰা। তেতিয়া মুখখন অতি মৰম লগা, কোমল মুখৰ, মানে সকলোৰে আৰু ভদ্ৰ, কথা বতৰাবিলাক ভদ্ৰ, ধেমেলীয়া, সংগীৰ লগত নিজৰ। গতিকে সকলোৱে ভাল পাইছিল তেওঁ। ছাত্ৰ শিক্ষক সকলোৰে প্ৰিয় আছিল। হয়, ছাৰে বহুখিনি কথা আমাক জনাইছে। সমগ্ৰ অসমবাসীক, অসমৰ প্ৰতিজন মানুহক কন্দুৱাই জুবিন গাৰ্গ এই মহান শিল্পীগৰাকীয়ে বিদায় ল'লে, চিৰবিদায় ল'লে। ছাৰে কেনে অনুভৱ কৰে? অনুভৱটো আপুনি জানেই, আপোনালোকে, যে ছাত্ৰ শিক্ষকৰ সম্বন্ধটো, মই আজিকালিৰ কথা ক'ব যোৱা নাই, আমাৰ দিনত ছাত্ৰ শিক্ষকৰ সম্বন্ধটো পিতা পুত্ৰৰ দৰে সম্বন্ধ আছিল। গতিকে জুবিন গাৰ্গৰ বিয়োগটো মই কিমান মৰ্মাহত হৈছোঁ, এই কথাটো বুজোৱা টান। কাৰণ এটা প্ৰতিভা, বিশ্ব প্ৰতিভা এটা অকাল বিয়োগ হৈছে। অকাল, আকস্মিক, আৰু এতিয়া শুনামতে ষড়যন্ত্ৰৰ বলি হৈছে। সেইটো কথাততো আৰু দুখ আৰু বেদনা আৰু ক্ৰোধে মানে হেৰি কৰি তুলিছে। জুবিন গাৰ্গে এটা কথা বুজাই থৈ গ'ল যে শৰীৰং ক্ষণবিধ্বংসী কল্পান্ত স্থায়িনো গুণা। মানুহৰ শৰীৰটো ক্ষণবিধ্বংসী, মানে দেহটো নশ্বৰ, মানে সহজেই নাইকিয়া হৈ যায়, কি গুণবিলাক থাকি যায়। কল্পান্ত স্থায়ী নহয়, যুগ যুগ ধৰি তাৰ গুণবিলাক স্থায়ী হৈ থাকে। এই কথাটো বুজাই থৈ গ'ল। তেওঁৰ মৃত্যুৱে বিশ্ববাসীক, তেওঁৰ শত্ৰুকো কন্দুৱাই থৈ গ'ল। এই কথাটোত আমি এফালে দুখ পালেও এফালে গৰ্ববোধ কৰিছোঁ যে এনেকুৱা এজন ছাত্ৰৰ শিক্ষক হোৱাৰ এটা সৌভাগ্য ঘটিছিল। এইটোৱেই তেওঁৰ মহান আত্মাৰ চিৰশান্তি পাওক। আৰু যদি তেওঁ পৃথিৱীলৈ আকৌ উভতি আহিব লাগে, তেওঁ যেন ইয়াতকৈও মহান হৈ আহে, ইয়াকেই কামনা কৰিছোঁ। ছাৰক মই ধন্যবাদ জনাইছোঁ। অসমৰ প্ৰতিগৰাকী লোকেই এতিয়া চকু লুটুকিছে, আৰু আমাৰ মৰমৰ শিল্পীগৰাকী, আমাৰ এই ৰাজ্যৰ প্ৰতিজন অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়াৰ বিদেহাত্মাৰ চিৰশান্তি আমিও কামনা কৰিছোঁ।